হয় দৰ্শকসকল, আজি আমি আকৌ ষ্টুডিঅ'ৰ মাজত উপস্থিত হ'লোহি। আজি কথা হ'ব অসমত বৰ্তমান চলি থকা বলবমৰ ওপৰত। আমাৰ ষ্টুডিঅ'ৰ মাজত বহুতো শিৱ ভক্ত আহি পাইছে আৰু কিছুমান শিৱক বেয়া পোৱা মানুহ আহিছে, গতিকে তেওঁলোকক আমি আমন্ত্ৰণ জনালোঁ। দৰ্শকসকল, প্ৰথমতে আমি এজন শিৱ ভক্তক মাতিবলৈ অনুৰোধ জনালোঁ। নাইকিয়া অলপ উৎপাত কম কৰ। বলবো আস্তে বলবো আস্তে বলবো এই লাইভ চলি আছে আজি তই তো বুজি পাইছ আইছো পাইছো তো বুজাত নাই পাইছো চলি আছে বঢ়িয়াকে কথা পাইছো দেখো নকাইয়া বলবো জিঙন ভাই তো থাকো কি ভাল থাকো মই বলবো ভাল পাও মই বলবো সৰুতে ভাল পাও এই যে শাওনৰ মাহটো যে প্ৰথম দিনৰ পৰা মই সোমবাৰ পালো সোমবাৰৰ একো নাখাও মই গোটেই সপ্তাহটো গোটেই মাহটো একো নাখাওঁ মই আনকি পানী একটু এই যে পানী এই পানী নাখায় একটুকু নাখাওঁ মই পানী হয় সকল এতিয়া নিজে নিজ মুখে কৈছে যে শাওনৰ মাহত অলপ পানী নাখায়। হয় সকল, আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এজন বলবম বেয়া পোৱা মানুহ আছে, তেওঁক আমি ষ্টুডিঅ'ৰ মজিয়াত বিচাৰিছোঁ। আহক। হয় বৌ আপুনি হেনে বলবম বেয়া পায় কি বেয়া পায় পৰিচয়টো দি অলপ কথা। মোৰ নাম ৰিংকু ছাৰ। ৰিংকু ছাৰ আপোনালোকে ৰিংকু ছাৰ। এতিয়া আপুনি কয় আপুনি বলবমটো মানে কিয় বেয়া পায়? মই বলবম বেয়া পাওঁ এইকাৰণে বেয়া পাওঁ যে ৰাতি আহিব 12টা বজাত ভাল ভাল ভোক ৰাস্তাই ৰাস্তাই কুকুৰৰ নিচিনা মানে কুকুৰা ভাল সাধুত চলো আপুনি যে বলবম বেয়া পায় কিহৰ বাবে বেয়া পায় তাততো কিছুমান সঁচা প্ৰেমিক বা ভক্ত থাকিব পাৰে ন দেখিলে গম পায় কিমান ডাঙৰ ভক্ত আপুনি মোক কি বুলি ভাবিছে এনে সামৰি সি বলবমৰ কথা বেয়াকৈ কৈছে মোৰ অন্তৰ লাগে বুজিছে নে নেক্সট টাইম এগুলা মানুহ নামাতিব বুলি কৈছো আপুনিও নহ'লে মাৰা যাব আকৌ এজন শিৱ ভক্তক আমি মাতিবলৈ অনুৰোধ জনালোঁ। মাতক এনেকুৱা মানুহ লাগে আজিকালি মাতক বঢ়িয়া আপুনি শিৱ ভক্ত নেকি বঢ়িয়া এনেকুৱা মানুহ লাগে আজিকালি দেই ৰবা কোৱাটো খুবেই টান আজিকালি ৰবা মই সুধি আছো কিবা এটা সুধো লাইভ চলি আছে মই ইণ্টাৰভিউ লৈ আছো মই সুধিম আপুনি মানে শিৱ ভক্ত যিহেতুকে আপুনি মানে শিৱক পূজা কৰিবলৈ কলৈ গৈছে? মই বহুত ঠাইত গৈছোঁ এই কেদাৰনাথৰ পৰা আহিলোঁ এইবাৰ অম্বুবাচী মেলাত মই নীলাচল পাহাৰত বহি আছিলোঁ বঢ়িয়া তাৰপিছত মই বহু জেগা আছে বলবৰ নামতে মই ঘূৰি ফুৰোঁ বঢ়িয়া মই একে চেম মই শিৱৰ নামত মানে মোৰ ঘৰ চৰ নাই মই শিৱৰ থাক য'ত খাই তাতে থাকোঁ আপুনি ক'ত গৈছে? মই ইয়াতে ধাৰেশ্বৰী দেৱালয়ত আছিলোঁ বহু কেইদিন আছিলোঁ এই মানে যোৱা শাওনৰ মাহৰ পৰা এই শাওনৰ মাহলৈ মই আছিলোঁ আপুনি ফোন কৰা দেখি মই আহিছোঁ এই হেলিকপ্টাৰ লৈ আহিলোঁ হেলিকপ্টাৰ দি আহিছে এইবিলাকৰ পৰা মোৰ বৰ ভাল লাগিল দেই অসমত আজিকালি এনেকুৱা মানুহ খুব নায়েই ভক্তবান মানুহ নায়েই চবে অভদ্ৰামি কৰে এৰে আগতে এটা আহি গ'ল অভদ্ৰামি এই বলবমক গ'লে ভাল নাপায় শিৱত অকল ভাং খোৱা সেইবিলাক নাপায় নহয় কিছুমান ভক্ত মানুহ থাকে সেইবোৰক আমি আগুৱাই নিব লাগে হয় আপোনাৰ নামটো মোৰ নাম শংকৰ মহাদেৱ শংকৰ গৈ আপুনি এতিয়া মানে মই যাওঁ আৰু মোৰ মানে কাম আছে মই এতিয়া কেদাৰনাথ যাম মোৰ হেলিকপ্টাৰ আহি ৰখি আছে মোৰ কাম আছে শিৱ ভক্তনে মই মানে বেলেগত নাযাওঁ শিৱৰ জেগা যে মই কেদাৰনাথ যাম এতিয়া এইখিনি সময় দিব ধন্যবাদ মই যাব পাৰোঁ মই যাওঁ এতিয়া ময়ো যাব লাগছি যাবি দে মই লৈ যাম আমিও ভক্ত মই নিম নহয় কি না সকল আমাৰ গাঁৱতে এজন বলবম বহুতেই বেয়া পোৱা ব্যক্তি আছে তেওঁক আমি ষ্টুডিঅ'ৰ মজিয়াত আহিবলৈ অনুৰোধ জনালোঁ। কোনে মাতক সোনকালে মাতক আহক সি বলবম বেয়া পায় সি কাক আপুনি তেনেকৈ চাইছে বলবম ভাল পায় শান্ত আপুনি বহুতে খঙালে মোক সুদতা অলপ ভাবিব আপুনি এতিয়া আপোনাৰ নামটো কৈ দিয়ক। হয় মোৰ নাম নগেন চৌধুৰী আপুনি কওক আপুনি বলবম কিয় বেয়া পায়? মই বেয়া পাওঁ বলবমৰ নামত জানাই অপবাহিত সময় খেদি কিনি
মাল ভাং খাই কিনে ঘূৰি থাকে তেনেকুৱা নেকি বলবো তাতে আপোনাৰ কি ক্ষতি হৈছে আমি মাল খাওঁ ভাং খাওঁ এটা আমাৰ কথা আমি বলবম ভাল পাওঁ আপুনি বেয়া পায় আপুনি ঘৰত সোমাই থাকিব আমি বলবম ভাল পাওঁ আমি শাওনৰ মাহত ঘূৰিমেই আপোনাৰ কিবা হৈছে ক্ষতি আপোনাক মই কিবা কৰিছোঁ ৰাতি ঘূৰিব নোৱাৰো আপুনি ভবা যাব নাই আপোনালোকে সেইটো আমাৰ ফেশ্বন ফেচন নেকি এইগিলা আবে শাওনৰ মাহত যেতিয়া বলবম আহে তেতিয়া ল'ৰা ছোৱালী ৰাস্তাতে ঘূৰিবই এই মন্দিৰলৈ যায় তীৰ্থ ভ্ৰমণত তেনেকুৱা সৰু ল'ৰা ছোৱালী বেয়া হৈ গৈছে বেয়া হৈ গৈছে নেকি ভগৱানৰ নামত যোৱাটো এইটো বেয়া বুলি কয় নেকি আপুনি বেয়া চিন্তা ধাৰণা আপোনাৰ বেয়া বলবম বেয়া নহয় হ'ব এতিয়া আপুনি মানে কি পৰামৰ্শ দিবা খোজে মানে কি ভাল হ'ব দিবনে আৰু বলবমত থাকিব দিব বিচাৰিব এইগিলা কৰাত চাগে আপোনালোকে কাম কৰি খাওঁ আপোনাৰ কি প্ৰব্লেম হৈছে আমি কাম কৰি খাওঁ ঠিকে বেকাৰ বহি খাওঁ আপোনাৰ কি প্ৰব্লেম হৈছে বলবো এইগিলা পাগল চব পাগল যা 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 এ হৰেন কেমেৰা অফ কৰ